নমস্কাৰ ৰাতিপুৱাৰ চাহকাপৰ সৈতে মই চন্দ্ৰালীয়ে আজিৰ দিনটোৰ বিশেষত্ব অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আহাৰ মাহৰ 28 তাৰিখ আৰু জুলাই মাহৰ 13 তাৰিখ। ভাৰতৰ ইতিহাসৰ ইটো সিটো কাৰণবোৰে আজিৰ দিনটো বিশেষ কৰি তুলিছে। গতিকে আজিৰ দিনটোৰ বিশেষত্ব অনুষ্ঠানত আজিৰ দিনটো বিশেষ হোৱা কাৰণবোৰ আমি আলোচনা কৰোঁ আহক। আজি যতীন্দ্ৰনাথ দাসৰ জন্মদিন। এই ভাৰতীয় সুপুত্ৰজনে দেশৰ কাৰণে জীৱন ত্যাগ কৰিবলৈ কুণ্ঠাবোধ নকৰিলে। তেখেত এগৰাকী স্বাধীনতা সংগ্ৰামী আছিল। তেখেতৰ জন্ম 1904 চনৰ 27 অক্টোবৰ তাৰিখে হৈছিল। তেখেতে স্বাধীনতা সংগ্ৰামত যোগ দিয়াৰ হেতুকে ইংৰাজ চৰকাৰে লাহোৰ জেইলত বন্দী কৰি ৰাখিছিল। স্বাধীন কৰি দিয়াৰ দাবী নমনাৰ বাবে 13 জুলাই 1929 চনৰ পৰা তেখেতে হাংগাৰ ষ্ট্ৰাইক আৰম্ভ কৰিছিল, অৰ্থাৎ লঘন অনশন কৰিছিল। 63 দিন পিছতো তেখেতক মুক্ত কৰি দিয়া নহ'ল আৰু তেখেতে অনশন অব্যাহত ৰাখিলে। আৰু 63 দিনৰ পিছত লাহোৰ জেইলতে তেখেতক বেইল দিছিল যদিও তেখেতে অনশন শেষ নকৰি পিছত মৃত্যুক আঁকোৱালি লয়। আৰু তেখেতৰ মৃত্যু হয় 1929 চনৰ 13 ডিচেম্বৰ তাৰিখে। আজিৰ দিনটো বিশেষ কৰি তোলা অন্য কাৰণটো হ'ল আজি কাশ্মীৰ শ্বহীদ দিৱস। সেইদিনাখন আছিল 1931 চনৰ 13 জুলাই তাৰিখ। আৰু চেণ্ট্ৰেল জেইলৰ বাহিৰত ইংৰাজ চৰকাৰে 22 জন মানুহক হত্যা কৰিছিল আৰু তেওঁলোকৰ স্মৃতিতেই আজিৰ দিনটোত কাশ্মীৰ শ্বহীদ দিৱস পালন কৰা হয়। ইয়াৰ উপৰিও আন এটা বিশেষ কাৰণৰ বাবে আজিৰ দিনটো বিশেষ, আৰু সেইটো হ'ল ভাৰতীয় ক্ৰিকেট দলটোৱে আজিৰ দিনটোত প্ৰথমখন ওৱান ডে ক্ৰিকেট মেটচ খেলিছিল। তেতিয়া সময় আছিল 1974 চনৰ 13 জুলাই তাৰিখ। আৰু ভাৰতীয় দলটোৱে ইংলেণ্ডত গৈ ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়া ক্ৰিকেট খেল খেলিছিল। আৰু সেই ক্ৰিকেট খেলখনত ভাৰতীয় ক্ৰিকেট দলটোৱে 4 উইকেটত হাৰৰ সন্মুখীন হ'বলগীয়া হয়। গতিকে আজিলৈ ইমানেই। আজিৰ দিনটোৰ বিশেষত্ব অনুষ্ঠানৰ পৰা মই চন্দ্ৰালীয়ে এতিয়া বিদায় ল'ম। কাইলৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ। হেভ এ নাইচ ডে।